এই নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে RD ফিল্মছলৈ। তো আশা কৰোঁ সকলোৰে খবৰ ভাল। তো বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কথা পাতিম যে চেলফিছ মানুহৰ পৰা আমি কেনেকৈ আঁতৰি থাকিব পাৰোঁ বা এই চেলফিছ মানুহবোৰক আমি কেনেকৈ চিনি পাম। তো বন্ধুসকল, বলক অলপ সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই চেলফিছ মানুহবোৰৰ পৰা আমি আঁতৰি থাকোঁ। তো বন্ধুসকল, আমি দিনটোত হাজাৰজন মানুহ লগ পাওঁ আৰু তাৰ মাজত কিছুমান এনেকুৱা মানুহ থাকে যিয়ে নেকি কয়, আৰে ভাই এটা কল কৰিবি, যিকোনো প্ৰব্লেম হওক মই সেই সময়তে তোমাৰ কাষ পাই যাম। কিন্তু একচুৱেল যেতিয়া প্ৰব্লেমটো আহে তেতিয়া আপুনি কল কৰি কৰি ভাগৰি যাব, কিন্তু সেই ব্যক্তিজনে কল ৰিচিভ নকৰিব। আৰু যদি কল এটেণ্ড কৰেও তেনেহ'লে ক'ব, ভাই মইতো বেলেগকৈ ফচি আছোঁ, মই যাব নোৱাৰিম, তই এটা কাম কৰ, ইয়াক ফোন কৰ, বেলেগক দেখাই দিব। কিন্তু তেওঁ কোনো কাৰণত নাহে বা আপোনাক হেল্প কৰিবলৈ সাজু নহয়। তো বন্ধুসকল, এইসকল মানুহে আচলতে নিজৰ যেতিয়া প্ৰয়োজন হয় সেই সময়ত আপোনাক দৰকাৰ হ'লে ভগৱানো বনাই দিব। আপোনাৰ ইমানেই প্ৰশংসা কৰিব যে আপুনি তেওঁৰ কথা মানিবলৈ বাধ্য হৈ যাব। তো বন্ধুসকল, এইসকল মানুহৰ পৰা যিমান পাৰে আঁতৰি থাকক। যদি আপুনি এইসকল মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰে তেনেহ'লে সদায় আপুনি দুখত থাকিব লাগিব, কাৰণ এইসকল মানুহে সদায় আপোনাৰ ইউজ কৰি যাব। তেওঁলোকৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই আপোনাক ব্যৱহাৰ কৰিব, আৰু যেতিয়া আপোনাৰ আচলতে সেই মানুহজনৰ প্ৰয়োজন হয় সেই সময়ত কিন্তু আপুনি এইসকল মানুহক কোনো কাৰণত নাপায়। তো বন্ধুসকল, সদায় নিজৰ ওপৰত ডিপেণ্ড থাকক, তাকো আশা কৰি বহি নাথাকিব। আপুনি যি পাৰে নিজে কৰক আৰু নোৱাৰাখিনি বাদ দিয়ক দৰকাৰ হ'লে। তথাপি এনেকুৱা মানুহক আশা কৰি নাথাকিব, আৰু এইসকল মানুহৰ পৰা আপুনি যিমান আঁতৰি থাকিব সিমানে আপুনি হেপী হৈ থাকিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম অন্য এটা ভিডিঅ'ত অন্য এটা কণ্টেণ্টৰ সৈতে। বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় অসম।